Hello guys, welcome to my YouTube channel Abhinash vlog. So এতিয়া মানে মোৰ উঠা বহুত দেৰি হ'ল কালি মানে ৰাতি দেৰিকে খলো 3টা 3:30 বাজি গ'ল আৰু ইফালে আজি আমাৰ মামাৰ মানে মেইন বিয়া মানে ৰিসেপশন তাকে এতিয়া আজি যাও বহুত ফুটি কৰিব লাগিব এটা আৰু ওলোৱা নাই এতিয়া মই ওলাই নাও তাকে গা পাও ধোৱা নাই মোৰ গা পাও ধোৱা নাই এটা গাটো ধুই লওঁগৈ তাৰ পিছত কাপোৰ পিনি আপোনালোকক দেখাই আছো আপোনালোকে চাই থাকক A few moments later. So guys আমি এতিয়া ওলাই হৈ গ'ল এজু মোৰ ড্ৰেছজোৰ so মোৰ এতিয়া ওলাই হৈ গ'ল হলা আমাৰ জিয়া ওলাই হৈ গ'ল এই আসলে এজু ড্ৰেছ নিপিনে বাৰু এজু মানে এতিয়া বিয়ালে যাব তাত মানে ধুনীয়া লেহেঙ্গা পিনিব তাত ড্ৰেছ চাব কি মজা লাগিব এতিয়া এই মানে এতিয়া এনে এজু পিনি ওলাইছে আৰু কি কৰিব কাপোৰ নাই বেচাৰি দুখিয়া মানে সৰি এতিয়া আমি যাওঁ সব লোৱা হৈ গ'ল আমি গৈ থাকো বাই বাই সবনে চাই থাকক কালি হেৰি মাৰিছো যে এই যে কেনেকুৱা লাগিছে পাৰফিউম মাৰিছো ভাল লাগিছে এই পৰা গান লগাই গৈছো দেতা মাইনা দা A few moments later. So finally আমি এটা পালোহি আৰু এতিয়া বলক ভিতৰলে যাওঁ আমি মানে বহুত ভাগৰ লাগিছে সন্ধিয়া হ'ল সব ফালে পুৰা মানুহ এতিয়া সব বহুত মানুহ কমি গ'ল এতিয়া আৰু মানে এতিয়া পেণ্ডেলৰ ভিতৰত মানুহটো কমিছে আৰু সন্ধিয়াকে দৰা মইনা ঘৰ মানুহ আহিব এতিয়া আৰু এতিয়া মানে তোমাৰ এতিয়া এই ৰুমটোত এইটো ৰুম ইয়াত চবে চিল কৰি আছে চিল কৰিছ এইটো আন্ধাৰ হৈছে এটা ছানগ্লাছ পিন্ধি আছে আৰু এতিয়া মানে এই ৰুম খালী সব ভৰ্তি ইফালৰ পৰা ইমান মানুহ পিছফালে কাৰিকৰে বনাই আছে আৰু এতিয়া আৰু মানে কি সব ফলো চলো সব ধৰা কৰা লগত উঠিলো আৰু এতিয়া আপোনালোকে সব দেখিবই আপোনালোকে মোৰ চাই ল'ব শেষত পাইছি যাব A few moments later. আৰু এয়া চা গিফ্ট চা ও ভাই সাহেব কিমান আছে ও ইয়াত গিফ্ট মানে একে পাহাৰ কৰি দিছে নে বিছনা তলতো আছে চাগে ও বিছনা তলে চালেও আছে সব ফালে A few moments later. আৰু ফাইনেলি বহুত সময়ৰ পাছত এয়া কইনা ঘৰৰ মানুহ পালেহি বহুত আহিছে বাছত একদম
এয়া কইনা নতুন আহিছে আনিছো পুৰণা বুলি না চিনাকিটো দিব লাগিব ঠিক আছে মই মানে একদম মংগল গুৰুকুটিৰ পৰা ডাইৰেক্ট সোমাইছো আহিম বুলি কৈছো ধীৰেন্দ্ৰ কৈছে আহা নাই মই ফোন কৰে ৰ'বা আহিব আমাৰ হেৰিটো হৈছে নালাগে আহিব বুলি কৈছে আহিব থকা একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে প্ৰভাতলত বহিছে এই পুৰা দবাইছা নে হে মোক চাচোন দুইটা খোৱাই নাই এতিয়া তিনিবাৰ এতিয়া এইফালে দুবাৰ হা পুৰা মাৰিছে মাছ সেই দুটাই পুৰা মাছ খাই আছে ভুল বাচিব নাজানে কি হ'ল মাংস লোৱা নাই যে তাকে দেখি আমাৰ